मौसम है ओ कॉपीराइट लगी मौसम है यहाँ ना गान तो कॉपीराइट लगी चल कहीं दूर निकल जाए गान का मन उड़िया होगा हाय एवरीवन चल कहीं दूर निकल जाए हाय एवरीवन एज आई सेड আজি আমি মাৰ ঘৰলৈ গৈ আছো মাক দেখা এটা কৰিবলৈ আৰু আশা কৰো আপোনালোক ভালে আছে সকলো আৰু সে হাই উত্তম হাই আজি বহুত দিনৰ মূৰত আমাৰ এটা ফ্যামিলি ট্ৰিপ হৈছে ইয়েস সো উই অল আর ভেরি হ্যাপি আৰু আমি এটা GoPro ললো আমি মানে কি এটো স্পেশালি ফৰ মি বাইক লৈ ৰেডি হৈছো GoPro লগত থাকিব এন্ড মোটো ব্লগিং কৰিম সো আপোনালোকে চাব পিছত আপলিন আই এম নট এক্সাইটেড আপলিন ইজ নট হ্যাপি আপলিন ইজ নট হ্যাপি তাই ভাবিছে এতিয়া মোক অকলে এৰি যাব আপলিন হেতু কথা নহয় তোমাৰ পাঁচজকে মই আপোনালোক নাযাওঁ মই বয়ফ্ৰেণ্ড এটা বিচাৰি আছোগে ৰ'ব তুমি বয়ফ্ৰেণ্ড বিচাৰি লোৱা ভালে হ'ব দিয়া তুমি নিজৰ বয়ফ্ৰেণ্ড মই নিজৰ গাৰ্লফ্ৰেণ্ড তোমাৰ গাৰ্লফ্ৰেণ্ড কোনো নাহে তোমাৰ ওচৰলৈ তোমাৰ গাৰ্লফ্ৰেণ্ড কোনো নাহে যোনে থাকিব সি বৰ হৈ যাব আৰু এইফালে কুকি পিছফালে বহি আছে আজি আমাৰ যিহেতু ফেমিলিটো আজিহে কমপ্লিট হৈছে 5টা পুৰা মানুহ আমি बैठे हूँ यहाँ पे तो কি গছ কয় কোৱাচোন তুমি চিনি পোৱা কি গছ কয় নো মজা লাগিছে বকুল গছ হ'ব পাৰে দেই বহি লৈছো আৰু অকণমান ফুটবিলাকৰ পৰা কমপ্লিট দেখাই দিছো ভালকে এয়া ফুটভিলাৰ পৰিৱেশ এওঁ মোৰ দেওৰানী হয় হা একদম মানে চবেই কিন্তু প্ৰায়ে ভাবিছিলে যে মাহীয়েক বুলি মোৰ ভণ্টি চেহেৰা আমাৰ মিলে প্ৰায় সেইকাৰণে আমি আচলতে চব ক্ষেত্ৰতে মানে আৰু যুদ্ধও কৰোঁ ফাইট কৰোঁ নকৰোঁ মোক একদম মোক বুজা নাই মোক এতিয়াও কণ্ট্ৰল কৰে নম্বৰ 1 তুমি কিবা সোমাইছিল নাই একো নকওঁ কষ্ট হ'ল তোমাৰ যথেষ্টখিনি কষ্ট হ'ল বহুতখিনি কৰিলে বহুতখিনি কৰিলে দেই মানিছোঁ কিন্তু বহুত কৰিলে একো নাই কৰা ঘৰৰ বিয়া গতিকে ন কুকি ঘৰৰ বিয়া হেল্ল' খালি এইবাৰ ভাজিম আৰু ভালকৈ আপলিন কেঁচা লাগি ৰে মোৰ দেখিলা প্লেট চাফা আপোনালোকে সঁচাকৈ এবাৰ হ'লেও যিসকলে ফুডবিলাক খাই পোৱা নাই দোচা এবাৰ আহি খাই চাব একদম মানে ক'ব নোৱাৰা আউটষ্টেণ্ডিং বহুত বঢ়িয়া দোচা বনায় বহুত টেষ্টি বনায় গোটেইকেইটা আইটেমে বঢ়িয়া হৈছে আমি পূজা বুলি ফুৰিবলৈ ওলাই আহিছোঁ ত' আমি দোচাকে খাই দিছোঁ আৰু ন মজা লাগিছে আৰু কুকি বহুত দুষ্ট আছিলে হয় নাই এতিয়া কুকি ঠাণ্ডা হ'ল আৰু মামী দেউতা খুব ফূৰ্তি কৰে দেউতাক মাতি লৈ আহা যোৱা ইমান ধুনীয়া এয়া আমাৰ ৰাখা বাইদেউ পুৰা কামত ব্যস্ত একেবাৰে এইফালে ইমান ধুনীয়া লাগিছে হাঁহ কেইটা আছে কেইটা এইটো টিংকুলৰ ন বেছি ওচৰৰ পৰা নামাৰিবা যা কিন্তু কেইটা মাছ বেহুচ হ'ল ঠিকনা নাই দেই আয়ুষ এইটো একদম মানুহৰ পোৱালি নিচিনাকে লৈছে আমাৰ ফেমিলি মা খানা ভালকে খাব বাই ফালৰ পৰা এখেতে কিবা এটা ক'ব কওক
পূজা কি ঘপককে দিন মই কিবা এটা ভাবি আছিলো ভাবক আপুনি ভাবি পেলাই কওক ভাবি আছো পিছত দেখিছে একেটা মুড হ'লে কয় কথাবিলাক আপোনাৰ মুডটো কেতিয়া আহে জানো মই এনেকৈ ধৰি আছোগে এতিয়া নাহে সমূহ ৰাইজনে দুৰ্গা পূজাৰ আন্তৰিক মৰম শুভেচ্ছা জনালো তাকে কয় আমি সামৰণি মাৰিলো একেটা এতিয়া মুডটো নাই ড্ৰাইভিং কৰি আছে যিহেতু বহুত ভিৰ চ' বাই বাই টাটা লাভ ইউ অল